হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মই জ্যোতি মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ নভুই আছিলে, এয়া মায়ে পথাৰত গোজ লৈছে। হাই গাইজ, এয়া আজি আমাৰ নভুই, কিন্তু পানী বহুত আছে পথাৰত। বোকা খালি ধুনীয়া হৈছে, কেনেকুৱা হয় নাজানো, বতৰো ভাল। আজি বোকাত নামিম। কাম কৰিবলৈ পাওঁ বুলি পৰহিদিনাখন পলাই গ'লি ঘৰৰ পৰা। আজি আকৌ ধৰি আনিবলগীয়া হৈছে তোক। এইফালে বালি ষ্টক কৰি থোৱা আছে, ছোৱালীয়ে বালি খেলিছে। ঐ আহা বোকালে, পথাৰলৈ নামো আহা। ৰুইছে তো আমাৰ মায়ে ৰুইছে। এইখিনি গাঁৱলীয়া অঞ্চল ৰুৱনি। যেনে তেনে ৰুইছে আৰু, পাৰিছানে? বা ৰুইছে দেখিছানে? সেইটো অনিল কঠীয়া পেলাই আছে। বতৰ আজি ধুনীয়া, বৰষুণ নাই, ডাৱৰীয়া ডাৱৰীয়া নিচিনা কৰি আছে। সেয়া ছোৱালীয়ে আজি ৰুইছে প্ৰথম। ইয়াৰ পৰা এনেকৈ কৰি তালৈকে আছে মাটি সীমা, মানে জেওৰাখন আছে যে সেই তাৰলৈকে, এইফালে সেই ৱালৰলৈকে। সেয়া মা আজি বোকা খেলিব লাগিব, পাৰিবানে? এইবিলাক পথাৰ চাওকচোন, কোনে কোনে পেলাইছে, ইমান লেতেৰা এইবিলাক বটল ওলাইছে। এই ৰাস্তাকেইটা মাটি হ'লে সেইটোৱে অসুবিধা হয়, কোনোবাই বেয়া বস্তু খাই মেলি বটলবিলাক পেলাই থয়, ট্ৰেক্টৰে হাল বোৱাৰ পিছত বটলবিলাক ভাঙি যায়, সেয়াই ৰুওঁতে মানুহৰ ভৰিত কাটে। সেইটো কাম কেতিয়াও কৰিব নালাগে মানুহে। এই ভিডিঅ'টো সেইকাৰণে কৈছোঁ যে কথাবিলাক, তো এইটো ভুল কোনেও যাতে আৰু আগলৈ নকৰে। খাই মেলি ঘৰলৈ লৈ যাব বটলবিলাক, ঘৰত পেলাবগৈ। নিজৰ ঘৰত আৱৰ্জনা যিমান তই কৰি থাকিব, লোকৰ পথাৰত কেতিয়াও অনিষ্ট নকৰিব। বটলটো খাই মেলি দলিয়াই দিয়ে, ট্ৰেক্টৰে হাল বোৱাতে ভাগি যায়, সেই কাম কৰিবলৈ ৰুবলৈ অহা মানুহবিলাকৰ ভৰি কাটে, কষ্ট কৰে। সেইটো কাম কেতিয়াও কৰিব নালাগে, তেওঁলোকে দিন হাজিৰা কৰি খায় ন, কাটিলে কিমান কষ্ট কৰে, 20-25 দিনলৈকে একো কৰিব নোৱাৰে। সঁচা কথা কৈ দিছোঁ, বিয়েৰ বটলৰ চিটাৰটো বহুত ডাঠ, সেইটোৱে কাটিলে পটককৈ নুশুকায়। অনেক কিয় গুচি আহিলি? আমাৰ ৰুম মেলি এতিয়া আহি আছোঁ, বৰষুণ চিকচিককৈ দি আছে। আৰু আমাৰ এইফালে অৱস্থাটো চাওকচোন, এই গেলা বোকা, গোটেই পানী আহি আছে, জাবৰ লেতেৰা, আৰু এইবিলাক গোটেই বোকা। এনেকুৱা অৱস্থাত এনেকুৱা বোকা ৰাস্তা। ৰাতিপুৱা 8টা বজাৰ দৃশ্য এয়া। তিনিআলিটো অৱস্থা, আদা নহৰু পিঁয়াজ আলু দুই কেজি, প্ৰথমতে 3 কেজি 5 কেজি, ইয়াত 1.5 কেজিমান আছে। দিদিহঁতৰ লগত বহিবলৈ মোনে চাই আছে খামকৈ। মনু আজি আমাৰ ঘৰলৈ এবছৰমানৰ মূৰত আহিছে। পাৰিবিনে? মুনুৱে ফ্ৰীতে ৰুব বুলি এইজনী পইচা ভৰাইছে পকেটত। সঁচাকৈ আজি পথাৰত গৈ বহুত ভাল লাগিল, বহুত বোকা খচিলোঁ, কঠীয়া ৰুলোঁ, এনজয় কৰিলোঁ দিনটো। আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব।